এইযোৰ য়েল্লো কালাৰ খুব ধুনীয়া ব্ৰাইডেল ছেট হয় মিক্স পাটত এনেকুৱাকৈ আঁচলৰ কামখিনি আছে মগৰ বুটা আৰু কাপোৰযোৰ খুলি দিলে কালাৰটো এতিয়া বেলেগ আহিব কাৰণ য়েল্লো কালাৰটো সদায় বেলেগেই আহে অৰিজিনেল কালাৰটো খুব কম শ্ব' হয় তো মই আগত দেখাই লৈছোঁ অৰিজিনেল কালাৰটো এখন চাদৰ চাওক খুব ধুনীয়া কিন্তু চাদৰখন এনেকুৱা খুব হেভি এনেকুৱাকৈ আছে আৰু এয়া পিংক এনেকুৱা ব্লু গুণা এনেকুৱা কাম থাকিব গোটেই গাত সৰু বুটা ডাঙৰ বুটা এয়া গুণা ডাঙৰ বুটা আছে গোটেইখন চাদৰ আৰু ওচৰৰ পৰা খুবেই ধুনীয়া পাব আৰু এইকেইটা চাইড পটি দুটা পিচ আছে ছেম ডিজাইনত ছেম কালাৰ ল'ব পাৰে আৰু এইখন মেখেলা ওপৰলৈকে মেখেলাৰ বুটা মেখেলা তলৰ পৰছে ব্লাউজ পিচ চিম্পল হাতত পটি আছে ল'ব পাৰে এইযোৰ বেডশ্বীট ডিজাইন হেভি যোৰা মিক্স পাট বটল গ্ৰীণ আৰু এইটো মেৰুন কালাৰ কম্বিনেশ্যনত খুব ধুনীয়া বটল গ্ৰীণত বহুতে বিচাৰে কাপোৰ মিক্স পাটত এয়া চাওক খুব ধুনীয়া এইখিনি মেৰুন মানে ডিপ ৰেড আৰু ডাৰ্ক ৰেড তিতাৰ দৰে কালাৰ এনেকুৱাকৈ আছে আৰু গাত এনেকুৱা বুটা থাকিব চিলভাৰ গুণা গল্ডেন গুণা লগতে সূতাৰ বুটা মীনা আৰু ওপৰলৈকে এনেকুৱাকৈ সৰু সৰু বুটা থাকিব বেলেগ ডিজাইনৰ আৰু চাইড পটি ব্লাউজ পিচ আছে মই দেখাই আছোঁ চাদৰ বটল গ্ৰীণ হয় এখন মেখেলাখনতো একেই ওপৰলৈকে কাম থাকিব আৰু এইখিনি মেখেলাৰ তলৰ পৰ্চন ব্লাউজ পিচটো এইটো চিম্পল হাতত পটি আছে এইবোৰ হ'ব চাইড পটি চাদৰৰ তো ধুনীয়া যোৰা এটা ল'ব পাৰে বেডশ্বীট ডিজাইন মিক্স পাট যোৰা লেভেণ্ডাৰ কালাৰ আৰু আঁচলটো আছে পাৰ্পল কালাৰৰ খুব ধুনীয়া এইটো কালাৰৰ বেডশ্বীট ডিজাইনকেইটা মই বহুত বেছি মানে আগতেও চেল কৰিছোঁ এইটো এটা নতুন কম্বিনেশ্যনত আছে খুলি দেখাইছোঁ চাব চাদৰখন খুবেই ধুনীয়া যথেষ্ট ধুনীয়া আপোনালোকে খুব ভাল পাব পিন্ধি পেলাই আৰু ধুনীয়াও লাগিব বহুত এয়া চাওক এইখন চাদৰ গোটেই চাদৰখন তেনেকুৱাকৈ আছে মাজে মাজে পাৰ্পল কামখিনি কৰা হৈছে এইখিনি আঁচলৰ কাম ৰেড গ্ৰীণ মীনা আৰু গাত এই বুটাটো থাকিব এনেকুৱাকৈ খুবেই ধুনীয়া যোৰা পোহৰটোৰ কাৰণে কালাৰটো ভালকৈ অহা নাই এইকেইটা চাইড পটি পাৰ্পল কালাৰৰ এয়া খুব ধুনীয়া যোৰাটো এইখন মেখেলা এইটো অৰিজিনেল কালাৰ মেখেলা তলফাল এইটো মেখেলাটো হেভি কাম আছে এইখিনি মেখেলাৰ তলৰ পৰ্চন আৰু ব্লাউজ পিচটো হ'ব ছেমি হেভি মানে হাতত 3টা পটি থাকিব আৰু খুব ধুনীয়া হয় পিচটো ল'ব পাৰে লেভেণ্ডাৰ কালাৰ বেডশ্বীট ডিজাইন মিক্স পাট যোৰা হেভি যোৰা হয় খুব ধুনীয়া মই কাপোৰযোৰ খুলি দেখাই দিছোঁ চাব যথেষ্ট ধুনীয়া যোৰাটো ব্লুৰ লগত কণ্ট্ৰাষ্ট কৰা আছে কাপোৰযোৰ খুব ধুনীয়া এটা পিচ আছে ভাল লাগিলে সোনকালে বুকিং কৰিব পাই থাকিব কিন্তু এই যোৰাকেইটা এনেকুৱাকৈ লেভেণ্ডাৰত গল্ডেন গুণৰ হেভি কাম কৰা হৈছে আৰু আঁচলত এইখিনি ব্লু মাজে মাজে ব্লু কাম দিয়া হৈছে ৰেড আৰু গ্ৰীণ মীনা আৰু গাত এনেকুৱা সৰু বুটাও আছে খুব ধুনীয়া দেই কাপোৰযোৰ আৰু এইকেইটা হ'ব চাইড পটি ব্লু কালাৰত মেখেলাখনতো হেভিকেই কাম কৰা হৈছে আৰু এইখিনি মেখেলাত তলৰ পৰ্চন ব্লাউজ পিচটো চিম্পল 2 লাইন পটি আছে ল'ব পাৰে এইযোৰ মুগা কালাৰ ব্ৰাইডেল মিক্স পাট ছেট হয় খুব ধুনীয়া দুটা পিচ আছে ইয়াত এনেকুৱা ৰেড আৰু ব্লু মীনা থাকিব আঁচলত কাপোৰযোৰ মই অকণমান খুলি দেখাই দিছোঁ চাব মুগা কালাৰ এনেকুৱা কালাৰটো বহুতেই বিচাৰে লাইট কালাৰৰ ভিতৰত এয়া চিলভাৰ গুণা গল্ডেন গুণাৰ কাম আছে আৰু মাজে মাজে আঁচলত থকা পটিটোৰ দৰে আছে আৰু এনেকুৱা ডাঙৰ বুটা গল্ডেন গুণাত চিলভাৰ গুণাত আছে আৰু মীনা আছে কালাৰটো ভালকৈ শ্ব' হোৱা নাই কিন্তু খুব ধুনীয়া মুগা কালাৰ হয় আৰু চাইড পটি ব্লাউজ পিচ আছে মই দেখাই দি আছোঁ চাব ধুনীয়া কিন্তু খুব যোৰাটো এখন মেখেলা এইটো চাওক অৰিজিনেলি এনেকুৱা হ'ব কালাৰটো ডিজাইনবোৰ চাইনিংবোৰ আৰু মেখেলাখনৰো ওপৰলৈকে কাম থাকিব আৰু এইখিনি মেখেলাৰ তলৰ পৰ্চন ব্লাউজ পিচটো এইটো চিম্পল হাতত পটি থাকিব আৰু এইবোৰ চাইড পটি খুব ধুনীয়া ল'ব পাৰে এইযোৰ মিক্স পাট বেডশ্বীট ডিজাইনৰ যোৰা খুব ধুনীয়া হয় এইকেইটা যোৰা বহুত বেছি মই যোৱা বছৰৰ পৰাই চেল কৰিছোঁ ইমান ভাল কমপ্লিমেণ্ট খুবেই ধুনীয়া মানে কাপোৰকেইযোৰ এয়া চাওক বেবী পিংক আৰু হট পিংকৰ কম্বিনেশ্যন একদম পিয়ৰ পাটৰ কাপোৰৰ দৰে আঁচলটো আছে হট পিংকত আৰু এনেকুৱাকৈ ডাঙৰ বুটা থাকিব গোটেই গাত আৰু মাজে মাজে হট পিংকৰ এই গোটেইখিনি কাম এইখিনি আঁচলৰ পৰ্চন এইকেইটা চাইড পটি খুব ধুনীয়া দেই কাপোৰযোৰ যথেষ্ট ধুনীয়া এইখন চাদৰ এখন মেখেলাখনতো কাম হেভিকৈ আছে এইখিনি মেখেলাৰ তলৰ ভাগ আৰু ইয়াৰ ব্লাউজ পিচটো চিম্পল কাপোৰযোৰ হেভি যিহেতু ব্লাউজ পিচ চিম্পল হাতত পটি থাকিব
ল'ব পাৰে।